বন্ধু বান্ধৱী সকল ভালনে আপোনালোকৰ? গৰমৰ দিনতে কঁঠাল হয়। কঁঠাল মই খাই খুব ভাল পাওঁ। কঁঠাল যিহেতু গৰমৰ দিনতে হয়, গতিকে এই সময়তে খাব লাগে জানেনে? ই বতৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আমাৰ শৰীৰত বঢ়াই তোলে আৰু কঁঠাল খালে শৰীৰৰ দূষিত পদাৰ্থবিলাকো হেনো বাহিৰ হয়। আৰু যিসকলৰ কোষ্ঠকাঠিন্য আছে, যিহেতু এই কঁঠাল আঁহযুক্ত, গতিকে আপোনালোকে কঁঠাল খাবলৈ চেষ্টা কৰিব। কঁঠাল খালে গৰম উঠে বুলি কয়, এইটো এটা ভুল ধাৰণা বুলি মই ভাবোঁ। কঁঠাল ইমান উপকাৰী বস্তু, আমাৰ ইয়াত অসমত ইমান ধুনীয়াকৈ সুন্দৰকৈ পোৱা যায়। বাহিৰত কঁঠালৰ সোৱাদটো ইমান নাপায়। মই খাইছোঁ চেন্নাইত গৈ যাওঁতে। আমাৰ এইফালে কঁঠালৰ সোৱাদেই বেলেগ। কঁঠাল ফুটাকেইটাৰ লগতে গুটিকেইটাও বহুত উপকাৰী জানেনে আপোনালোকে? কঁঠাল মই ৰাতিপুৱা চাহৰ লগতো খাই ভাল পাওঁ। কেতিয়াবা এইদৰে জলপানৰ লগতো খাওঁ। চিৰা লৈছোঁ, অকণমান গাখীৰ লৈছোঁ, তাতে কঁঠাল 7 ফুটা 8 ফুটামান লৈছোঁ। তাৰ সানি সানি খাই ভাল লাগে। আপোনালোকে গুড় লোৱা নোলোৱাটো আপোনালোকৰ নিজৰ কথা। যিহেতু কঁঠাল কেইফুটাই ইমান মিঠা, মই সেইটো কাৰণে গুড় নাই লোৱা। কেতিয়াবা বাৰু সান্দহৰ লগত কঁঠাল খাই পাইছেনে? পিঠাগুড়িৰ লগতো ভাল লাগে অৱশ্যে, ভজা পিঠাগুড়ি হ'ব লাগে, খাই ভাল লাগে। নিজেও খাব আৰু ল'ৰা ছোৱালীকো অকণমান বুদ্ধি কৰি খুৱাব। যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাকে বেছিকৈ ফাষ্টফুডৰ প্ৰতি আসক্ত হৈ আছে, কিন্তু আমাৰ এই থলুৱা যিবিলাক খাদ্য জলপান, এইবিলাকৰ পৰা কোনো ধৰণৰ ক্ষতি হয় বুলি মই নাভাবোঁ। যিমান পাৰোঁ তাহাঁতক এনেকৈ থলুৱা জলপানৰ আকাৰে বস্তুবিলাক খুৱাবলৈ চেষ্টা কৰোঁ। ৰাতিপুৱাই মই বাহিৰৰ বস্তু সাধাৰণতে নিদিওঁ। ল'ৰা ছোৱালীবিলাককো গ্ৰাইণ্ডাৰত গাখীৰৰ লগত দি কেইটামান কাঠবাদাম দি ধুনীয়াকৈ মিল্কশ্বেক টাইপত খুৱাব পাৰে। যদি ৰেচিপিটো লাগে আপোনালোকে ক'ব। আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাব।